কথা কৈছোঁ বেহৰবাৰী আউটপোষ্ট বৰ্তমান মানে মোৰ একেবাৰে ভাল নালাগা হৈছে বহুত অপেক্ষিত আছিলোঁ বা বহুত অপেক্ষাত আছিলোঁ বেহৰবাৰী আউটপোষ্ট ডেইলি মানে এপিছডটো অহাৰ লগে লগে চাওঁ মানে দেওবাৰেও বহুত দেওবাৰৰ খণ্ডটোতো নাহে সোমবাৰে দেখিবলৈ পোৱা নাযায় তথাপি মই বহুত অপেক্ষাত থাকোঁ কিন্তু বৰ্তমান দুটা তিনিটা এপিছড ৰৈ যায় চাবলৈ মন নোযোৱা হৈ গ'ল কাৰো এক্টিং মানে বৰ্তমান ভাল নলগা হৈ গ'ল হেৰি আপোনাৰ তৰামাই বৰ্তমান তৰামাইৰ এক্টিংটো অলপ ভাল লাগে আৰু আপোনাৰ এই SI ছাৰটো আগৰ ভাল লাগে ৰাকেশৰ অভিনয় ভাল নলগা হৈ গ'ল ইফালে চাহ লৈ আহে যে চাহ লৈ অহাটো এইটো এনেই বেকাৰ বৰ আৰু আপোনাৰ যোৱাকালি যিটো এপিছড গ'ল যোৱাকালি কি আছিল লিপ ইয়াৰ বাৰ্থডে ঠিকে আছে লিপ ইয়াৰ বাৰ্থডে বিষয়ে এইটো মানে টপিকটো ভাল লাগিছে কিন্তু অভিনয় হোৱা নাই এনেকৈ অভিনয় ভাল নালাগে গোটেই এপিছডটোত পাবলগীয়া এটা বস্তুটো মানে খণ্ডটো বা এটা 5 মিনিটৰ এটা অংশটো মানে একো ভাল নলগা হৈ গ'ল মোৰ কাৰণে হা তথাপি চাওঁ কাৰণ কি বেহৰবাৰী আউটপোষ্টৰ প্ৰতি এটা মৰম আছে এটা মানে কি বুলি কয় এইটো মানে আশা এটা ৰৈ থাকে ভাল লাগিব কি আহিব কিন্তু ভাৱ অনুযায়ী নাহে বেহৰবাৰী আউটপোষ্টৰ এপিছডত এটা টপিক ৰাখিব লাগে মোৰ মতে বা মই ৰিকুৱেষ্ট কৰোঁ মেট্ৰিক পৰীক্ষাৰ বিষয়ে যে আগতে যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ বা আপোনালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিছিল তেতিয়া নকল কৰিলে শিক্ষক শিক্ষয়িত্ৰীসকলে দম দিছিল গালি পাৰিছিল আৰু পিতৃ মাতৃয়েও গালি পাৰিছিল আৰু বৰ্তমান মেট্ৰিক পৰীক্ষাৰ সময়ত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক নকলৰ যোগান ধৰে এই ডিফাৰেঞ্চটোৰ ওপৰত আৰু বৰ্তমান প্ৰশ্নকাকত অলপ টান হ'লে বা যি হ'ল টান হওক সহজ হওক একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ আৰম্ভ কৰি দিয়ে যে প্ৰশ্নকাকত টান হৈছে প্ৰতিবাদ কৰে আৰু সেই প্ৰতিবাদ কৰা প্ৰশ্নকাকত যিটো প্ৰশ্নকাকতক লৈ প্ৰতিবাদ কৰিছিল সেই প্ৰশ্নকাকতৰ উত্তৰ লিখিয়ে সেই বছৰটোতে ষ্টাৰ্ণ কৰিব 99% পাব তেনেকুৱা ছাত্ৰ ছাত্ৰীও আছে তেতিয়াহ'লে প্ৰতিবাদৰ কি মূল্য আৰু প্ৰশ্নকাকত টান মানে কি এটা চেপ্টাৰ এটাৰ আপোনাৰ বিষয় এটাৰ আপোনাৰ চেলেবাছ এটা দিয়া হৈছিল আৰু সেই চেলেবাছৰ ভিতৰত প্ৰশ্ন কটা হ'ব আৰু চেলেবাছৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন কাটিলেও আপুনি টান হোৱা বুলি ক'ব নোৱাৰিব আৰু প্ৰশ্ন টান হৈছে বুলি যদি আপুনি ভাবে তেতিয়াহ'লে সেই টান হোৱাৰ কাৰণটো মই ছাত্ৰজন নিজেই লিখা পঢ়া কৰা নাই লিখা পঢ়াৰ সময়ত চিকৰ খাব মোবাইল চাব তেতিয়াহ'লে লিখা পঢ়াৰ প্ৰশ্ন টান হ'বই আৰু যেতিয়ালৈকে পিতৃ মাতৃয়ে নিজৰ সন্তানক ছাত্ৰ ছাত্ৰীক নকলৰ যোগান ধৰিব তেতিয়ালৈকে প্ৰশ্নকাকত সদায় টান হৈ থাকিব গতিকে এই বিষয়ে এটা এপিছড বনালে ভাল পাম ধন্যবাদ